হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল চাইদুল ব্লগ। আজি পবিত্ৰ ঈদ, গতিকে ঈদত নামাজ পঢ়িব যাব ওলাইছোঁ। কাপোৰ চাপোৰ পূৰা ৰেডি কৰি পিন্ধি লৈছোঁ আৰু ঠিক 8 বজাৰ লগে লগে ধমধমা আঞ্চলিক ঈদগাহ মৈদাম পবিত্ৰ ঈদুল আজহাৰ নামাজ সমাপন কৰা হ'ব। গতিকে আমি চিধাই ঈদত লগ পাম বলক। এই যাওঁ চলি পুলিচ এটা হাতীত লৈ একেবাৰে ভৰ্তি কৰি লৈছি। এই চলি পুলিচ আছে গাড়ীটোৰ ভিতৰত লৈ একেবাৰে ভৰ্তি কৰি লৈছি। ফাইনেলি ঈদ আহি পালোঁ আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকক। কি দেখাব পাৰোঁ চব দেখাই আছোঁ। আৰু ইপিনে আছে এখন ঈদৰ গেট আৰু মানুহবিলাকে নামাজ পঢ়িবৰ কাৰণে সোমাই আছে, কিন্তু সিমান টাইম হোৱা নাই আৰু মোটামুটি আৰু 5 মিনিট আছে। 5 মিনিট পিছতে সমূহীয়া নামাজ আৰম্ভ হ'ব। আৰু এয়া দেখিছে মানুহবিলাকে দৌৰি দৌৰি সোমাই আছে আৰু অলপ পিছতে নামাজ আৰম্ভ হ'ব, কিন্তু মানুহবিলাকে চব নিজৰ নিজৰ জেগাত বহি লৈছে। আৰু বতৰটো আজি ধুনীয়া কৰিছে, কোনো ধৰণৰ ৰ'দ নাই, সিমান ঠাণ্ডাও নাই, মিডিয়ামত আছে। এই বতৰত ঈদগাহ মৈদামত নামাজ পঢ়ি মানুহে খুবেই ভাল পাব। আৰু এই চকতে অলপ ধৰ্মীয় কথা ক'ব ইমাম চাহাবে, আপোনালোকে অকণো স্কিপ নকৰি ধৰ্মীয় কথা কিন্তু শুনক। জোনাবে কৈ আছে ধৰ্মীয় কথা, আপোনালোকে শুনি লওক। কান্ধৰ তলত লৈ যি ভৰি লোৱা মানুহ খোজকাঢ়ে, এইটো লৈ মানুহজনে জাপি 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 যাই আছে। তো এই মানুহজনে দেখা পালে যিজন মানুহে চেণ্ডেল নোহোৱাকৈ খোজকাঢ়ি অহাৰ কাৰণে তাৰ কষ্টটো অনুভৱ কৰি আল্লাহৰ ওচৰত দৰখাস্ত কৰিছে যে আল্লাহ মোক এযোৰ চেণ্ডেল দিয়ক, সেই মানুহজনে যেতিয়া দুখন ভৰি নোহোৱা জনাবৰ বয়ান শেষ হ'ল। এতিয়া মানুহবিলাকে এই চক নিজৰ নিজৰ জেগা লোৱাৰ কাৰণে চব মানুহবিলাকে নামাজৰ কাটৰা হোৱাৰ কাৰণে ৰেডি হৈ লৈছে। গতিকে মই নামাজখিনি পঢ়ি লওঁ আৰু যি পাৰোঁ দেখাই থাকিম নামাজ পঢ়াৰ পিছত। আমাৰ শেষ হৈ গ'ল। এতিয়া মোৰ লগত আছে মোৰ এজন বন্ধু, গতিকে নামাজ পঢ়া হ'ল। পঢ়িলোঁ নামাজটো, মানে টাইমটো দিছিল আমাক 8টা বজাত, ঠিক 8টা 5 মিনিটমান চাইছি আৰু তাৰপিছত যিহেতু দেৰি হৈছে আৰু পানীয়ে হৈছে গোটাই, এইবাৰ বানপানীৰো সেই নাই, বোকা চকা শুকাই নাই। মছজিদত পঢ়িলে আধা মানুহ, আধা ফিল্ডত পঢ়িলে। জিংকি কি নহওক, পানীত জিকি হ'লেও নামাজ চামাজ গোটেইখিনি পঢ়লা। গতিকে মই আপোনালোকক এটা ভাল ড্ৰোন শ্বট দেখাই আছোঁ, আপোনালোক ড্ৰোন শ্বটটো চাই থাকক। আৰু এনেকৈ অৱশেষত সমূহীয়া দোৱাও শেষ হৈ গ'ল আৰু মই এতিয়া ঘৰলৈ যাওঁ। অৱশেষত যি পাৰোঁ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আসসালামু আলাইকুম, ঈদ মুবারক, 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 ঈদ মুবারক। রহমতরে ফুল ভিজে আমুল মূল, বিয়পি পড়িছে মন নদীর দুটি কুল। রহমতরে ফুল ভিজে আমুল মূল, বিয়পি পড়িছে মন নদীর দুটি কুল। আল্লাহ ভগবান একে এটি প্রাণ, মুখে মুখে বাজিছে মহব্বতের গান। মনরে ভিতৰৰ মলিনতাবোৰত হৃদয়ৰ চেনেহে পুৰি চাই কৰ, আজি ঈদৰ দিনা দিলো ঈদ মুবাৰক। চ' ভিডিঅ'ৰ ফাইনেলি এইখিনি আছিলে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। অহা ভিডিঅ'ত লগ পাম।